আৰু এটা গাড়ী বকলেছ না আহিছে গাইছ বকলেছ না হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল দা অসমীয়া গাইছ বহু দিনৰ মূৰত বনাই আছোঁ এটা লং ভিডিঅ' মানে বহুত দিন ভ্লগ ভিডিঅ' বনোৱা নাছিলোঁ সেইটো কাৰণে আজি বনাইছোঁ এটা ভ্লগ ভিডিঅ' এইপিনে দেখিবলৈ পাইছে এইপিনে আছে আমাৰ নকুল ভাই এইপিনে মিষ্টাৰ পিকেবি আৰু এতিয়া গোটেইখিনি আমি ইয়াতে বহি ডিছকাছ কৰি আছোঁ মানে যিহেতু মানে আমাৰ ইয়াত বহুত গৰম পৰিছে আৰু আপোনালোকে সেইপিনে গৰমটো কেনেকুৱা কমেণ্টত জনাব আমাৰ ইয়াত বহুত গৰম সেইটো কাৰণে ভাবিছোঁ আজি গৈ আছোঁ আমাৰ গাঁৱৰ লোকেল চুইমিং পুলত গা ধুবলৈ সেইকাৰণে আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকক এইপিনে আছে আমাৰ ৰাজ শিৱম আৰু এতিয়া গোটেইখিনি আমি এনেকৈ ডিছকাছ কৰি আছোঁ লোকেল চুইমিং পুলত যাবলৈ ভিডিঅ'টো চাই থাকক মানে আপোনালোকৰ সেইপিনে কেনেকুৱা গৰম কমেণ্টত জনাব গাইছ আৰু এতিয়া আমি গৈ আছোঁ মানে আমাৰ লোকেল চুইমিং পুলত গা ধুবলৈ চাই লওক নাজাৰা পথাৰৰ মাজত আছে মানে আমাৰ চুইমিং পুলটো পিকেবিয়ে বনাই থৈ দিছে চুইমিং পুল ধুনীয়াকৈ আমাৰ কাৰণে গা ধুবলৈ মানে ৰাজীৱমে সদায় ধুৱে বোলে গা মনে মনে পইচা নিদিয়াকৈ আৰু এইটো আমাৰ মেলো তোমাক মই এটাই কথা ক'ম বৰ ভাল খবৰ বৰ ভাল খবৰ শ্বুটিং হৈ ৰহা আমাৰ চুইমিং পুলত গৈ আছোঁ এতিয়া পামগৈ আপোনালোককো দেখাই আছোঁ আমাৰ চুইমিং পুলটো পিকেবিয়ে বনাইছে ধুনীয়াকৈ এই ইয়াত আছে চুইমিং পুলটো বলক আৰু গাইছ ফাইনেলি আহি পাই গ'লেহি আমাৰ চুইমিং পুলটো আপোনালোকক দেখাই আছোঁ 1 2 3 এইটো আমাৰ চুইমিং পুল দেখিবলৈ পাইছে আৰু এতিয়া আৰু এজন ব্যক্তিক মানে আমি নিমন্ত্ৰণ জনাইছোঁ মিষ্টাৰ লক্ষ্য দেউৰী আৰু এইপিনে পিকেবি মাতি আছে মানুহ এইপিনে আমাৰ নকুল ভাই জাপ দিয়া এইপিনে আমাৰ ৰাজ শিৱম জঁপিয়াই দিলে আৰু মেলুকাই জঁপিয়াব হুদা কিমান থকা নাজানো মজা এনজয় গাইছ চিলনী খাটো মাৰিম চাব নেকি মাজে মাজে গান আছে মানে এই খানা না দখৰা মজা লাইফ ইজ এনজয় আৰু এইপিনে আমাৰ পিকেবি ভাই কেনেকুৱা লাগিছে কৈ দিয়া বৰ ভাল খবৰ এইপিনে আমাৰ লক্ষ্য আহিছে এইটো লক্ষ্য সি বলালে ধৰক ভিডিঅ' কৰা দেখি এতিয়া আমাৰ পিকেবি ভাই ফ্লিপ মাৰিব বেক ফ্লিপ কৈ দিয়া কেনেকুৱা লাগিছে গা ধুই কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চ কৈ দিয়া কেনেকুৱা লাগিছে বৰ ভাল লাগিছে এইপিনে আমাৰ গোটেইকেইটা ধুই আছে ভিলেজ লাইফ জিন্দাবাদ ৰাজ কেনেকুৱা লাগিছে মজা এতিয়া আমাৰ পিকেবি ভাই ফ্লিপ মাৰিব মাৰি দিয়া মাৰা ৰাজে মাৰি দিয়া এটা মেলৈ এইটো সাঁতুৰিব নাজানে এইটো মাইকী এইটো আনকি ছোৱালী মানুহেও সাঁতুৰিব জানে ই নাজানে সৰু পাওঁতে খৰাগাঁও ডলফিন দিয়া ৰাজ ড্ৰাইভ নামি দিয়া ফ্লিপ 5 6 7 and action মজা এতিয়া মই দিম ফ্লিপ বৰ ভাল খবৰ আৰু এটা গান বকলেছ না আহিছে গাইছ বকলেছ না আৰু গাইছ ফুল্লি এনজয় কৰি আছো গা ধুই এইপিনে আমাৰ চবে গা ধুই আছে
আৰু এইপিনে ট্ৰেইন গৈছে নাজাৰা দেখিছে এইপিনে ট্ৰেইন গৈছে লাজেনে নাচিব দিয়া আৰু এতিয়া আমি গোটেইকাৰে নাচিম এতিয়া আৰু এতিয়া বিকাশ ভাই ডান্স কৰিব মংকি ডান্স আহি গ'ল কি কৰে Guys, live enjoy. অলপ টাইম আমি ব্লগটো এই কি বুলি কয় ৰখাই থৈ দিওঁ মানে আমি শৰ্ট ষ্টৰি এটা বনাম এতিয়া কন্টেন্ট এটা বনাই লওঁ তো তাৰপিছত আকৌ ব্লগটো ষ্টাৰ্ট কৰি আছো এই ভ্লগটো চাই মানে আপোনালোকে শৰ্ট ভিডিঅ'টো পাই যাব অলৰেডি মানে এই ভ্লগটো ৰিলিজ কৰোঁ মানে আপোনালোকে চালে শৰ্ট ভিডিঅ'টো কিন্তু আমি বনোৱাই নাই বনাম হে আমি আৰু গাইছ আজি ভিডিঅ'টো ইমানে আছিলে মানে পুৰা এনজয় কৰিলোঁ বহুত দিনৰ মূৰত যিহেতু মানে এনেকৈ গা ধোৱা নাছিলোঁ বহুত দিন পুখুৰী সেইটো কাৰণে আজি গা ধুই পুৰা এনজয় কৰি ল'লোঁ এইপিনে চাবোন ঘঁহি আছে আমাৰ ৰাজে দেখিবলৈ পাইছে চাবোন দেখাই দিয়া পুৰা ৰাজ শিৱমে চাবোন ঘঁহি আছে এই মোক সিয়ে খানি দিছে গাইছ আজি ভিডিঅ'টো ইমান আছিলে ভিডিঅ' চাই কেনেকৈ কমেণ্টত জনাব যদি ভাল পালে লাইক ছাবস্ক্ৰাইব কমেণ্ট আৰু বহুত বেছি শ্বেয়াৰ কৰি দিয়ক আৰু বিকাশৰ ডান্স চাই লওক আৰু এবাৰ লাষ্টত লাইক সাবস্ক্রাইব কৰি দিয়ক এ সোনি দেন না কি হৰে সোনি না কি রে বন্ধু তো গাইছ আজি ভিডিঅ'টো ইমান আছিলে ভিডিঅ'টো চাই ভাল পালে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব নেক্সট ভিডিঅ'ত লগ পাইছোঁ বাই বাই